সকলোকে গুড মৰ্ণিং জনাই মই আজি আহিলোঁ ৰাতিপুৱাই গাঁৱৰ LP স্কুললৈ, কিয়নো গাঁৱৰ LP স্কুলত আছে আজি গণ উৎসৱ। সেইকাৰণে এয়া বাইদেৱে এতিয়া ল'ৰা ছোৱালীবোৰ শাৰী পাতিবলৈ দিয়া হৈছে। শাৰী পাতি লৈছে ল'ৰা ছোৱালীবোৰ। শাৰী পাতি হোৱাৰ পাছতে এয়া আমাৰ এক্সটাৰ্নেল বাইদেউ আহিলে। এক্সটাৰ্নেল বাইদেউ আৰু ছাৰ দুয়োটাই আহি আছে। তো এক্সটাৰ্নেল বাইদেউ আহি ৰুমত সোমোৱাৰ পিছত এয়া ল'ৰা ছোৱালীবোৰ প্ৰাৰ্থনা কৰি হোৱাৰ পিছত ল'ৰা ছোৱালীবোৰ ভিতৰত ৰুমলৈ সোমালে। ৰুমলৈ সোমাওঁতে ল'ৰাটোৱে কি কয় শুনকচোন। কি লিখা কিতাপ? বহি আনা নাই? আজি ল'ৰাটো বহি আনিবলৈ পাহৰিলে আৰু ময়ো বেগত ভৰাই দিবলৈ পাহৰিলোঁ। কমেণ্ট কৰি জনাবচোন কোনে কোনে এনেকুৱা ল'ৰা ছোৱালী স্কুলত পঠিওৱাৰ পিছত বহি কলম ভৰাই দিবলৈ পাহৰে। ইফালে আকৌ এয়া ছাৰ বাইদেউ সকলোৱে এয়া প্ৰশ্ন কাকতবোৰ মুকলি কৰিছে, মানে খুলিছে প্ৰশ্ন কাকতবোৰ। প্ৰশ্ন কাকত খুলি হোৱাৰ পিছত আমি এয়া বাহিৰত সকলো গাৰ্জেনে এনেকৈ বহি ৰ'লোঁ আৰু বহি এনেকৈ ৰ'দত বহি আছোঁ। এইফালে ছাৰ বাইদেউহঁতে এক্সাম লৈ আছে। তো আজি মিনি ব্লগটো মোৰ ইমানেই আছিল। মোৰ মিনি ব্লগটো চাই কেনে পালে কমেণ্ট